নমস্কাৰ শিকোহক অসমীয়াত এই ইউটিউব চেনেলটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে আমি উশাহত বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰোঁ আৰু নিশাহত আমি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। আকৌ আমি এইটো জানো যে আমি খাদ্য গ্ৰহণ নকৰাকৈ কিছুদিন জীয়াই থাকিব পাৰোঁ। জাতিৰ পিতা মহাত্মা গান্ধীজীয়েও 21 দিনীয়া অনশন কৰিছিল। আনকি পানী নোখোৱাকৈ আমি 2-3 দিন জীয়াই থাকিব পাৰোঁ, কিন্তু অক্সিজেন অবিহনে আমি 2 বা 3 মিনিটতকৈ বেছি সময় হয়তো জীয়াই থাকিব নোৱাৰিম। এতিয়া প্ৰশ্ন হ'ল, বায়ুমণ্ডলততো বিভিন্ন ধৰণৰ গেছ আছে, কিন্তু আমাৰ শৰীৰটোক কেৱল অক্সিজেনৰে প্ৰয়োজন কিয় হয়? এই ভিডিঅ'টোত আমি এই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। এতিয়া মই যদি কওঁ আমাৰ শৰীৰে শক্তি ক'ৰ পৰা লাভ কৰে, তেতিয়াহ'লে আপোনালোকে ক'ব যে আমি খাদ্য খাওঁ আৰু খাদ্যৰ পৰা আমাৰ শৰীৰে শক্তি লাভ কৰে। হয়, খাদ্যৰ পৰাই আমাৰ শৰীৰে শক্তি লাভ কৰে, কিন্তু কেনেকৈ? আমি যেতিয়া খাদ্য খাওঁ, সেই খাদ্য আমাৰ শৰীৰত পাচন হয় আৰু আমি প্ৰধানকৈ যেতিয়া কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰোঁ আৰু এই খাদ্যৰ যেতিয়া শৰীৰত পাচন হয়, তেতিয়া এই কাৰ্বহাইড্ৰেটসমূহ আমাৰ শৰীৰত গ্লুক'জলৈ পৰিৱৰ্তিত হয় পাচনৰ ফলত, আৰু এই গ্লুক'জসমূহ আমাৰ শৰীৰটোৱে সঞ্চয় কৰি ৰাখে। প্ৰধানকৈ আমাৰ শৰীৰৰ যকৃত আৰু মাংসপেশীত এই গ্লুক'জ সঞ্চয় হৈ থাকে আৰু এই গ্লুক'জৰ পৰা আমাৰ শৰীৰে শক্তি আহৰণ কৰে। শৰীৰততো গ্লুক'জ হিচাপে আছে আৰু শৰীৰক প্ৰয়োজন শক্তিৰ। গ্লুক'জৰ পৰা শৰীৰে শক্তি আহৰণ কৰিবলৈ হ'লে গ্লুক'জটো শৰীৰত ভাঙি যাব লাগিব, অৰ্থাৎ শৰীৰত ভাঙিব লাগিব, আৰু ইয়াৰ বাবে প্ৰয়োজন হয় অক্সিজেনৰ। আমি উশাহত যে অক্সিজেন লওঁ, এই অক্সিজেন আৰু গ্লুক'জ ইয়াৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু এই বিক্ৰিয়াৰ ফলত উৎপন্ন হয় শৰীৰত কাৰ্বন ডাই অক্সাইড, শৰীৰত পানীৰ উৎপন্ন হয় ATP, আৰু ATP হ'ল আমাৰ শৰীৰৰ শক্তি, আৰু উৎপন্ন হয় অকণমান তাপ। এনে যি তাপ উৎপন্ন হ'লে তাপে আমাৰ শৰীৰৰ উষ্ণতা নিৰ্দিষ্টকৈ বজাই ৰখাত সহায় কৰে। ATP অৰ্থাৎ ইয়াৰ পৰা আমাৰ শৰীৰে শক্তি লাভ কৰে আৰু এই শক্তিৰ বাবে আমি চিন্তা কৰিব পাৰোঁ, আমি খোজ কাঢ়িব পাৰোঁ, দৌৰিব পাৰোঁ, বা আমাৰ শৰীৰৰ বাকী কামসমূহ শৰীৰটোত নিয়াৰিকৈ চলি আছে। পানী আৰু মানৱ দেহত প্ৰায় 60 পৰা 70% পানী থাকে আৰু পানীৰো আমাৰ শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আকৌ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, গতিকে কাৰ্বন ডাই অক্সাইডৰ আমাৰ শৰীৰত প্ৰয়োজন নাই। গতিকে কাৰ্বন ডাই অক্সাইড আমি নিশাহত বায়ুমণ্ডলত এৰি দিওঁ, বা আমাৰ শৰীৰে নিশাহত কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত এৰি দিয়ে। অৰ্থাৎ সহজভাৱে ক'বলৈ হ'লে, যদি আমাৰ শৰীৰটোৱে অক্সিজেন নাপায় বায়ুমণ্ডলৰ পৰা, তেতিয়াহ'লে শৰীৰত শক্তি উৎপন্ন নহ'ব, আৰু শক্তিয়ে যদি উৎপন্ন নহয়, তেতিয়াহ'লে শৰীৰৰ চেল অৰ্থাৎ কোষসমূহ লাহে লাহে মৰি যাব আৰু তেতিয়া আমাৰো মৃত্যুৱে হ'ব। এতিয়া নিশ্চয় গম পালে যে আমি উশাহতে অক্সিজেনে কিয় লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড কিয় বায়ুমণ্ডলত এৰি দিওঁ। এতিয়া যদি ভিডিঅ'টোত আলোচনা কৰা কথাখিনি আপুনি বুজি পালে, ভিডিঅ' লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কিয় 21 দিনীয়া অনশন কৰিছিল, কাৰণটো যদি আপুনি জানে কমেণ্টত জনাবচোন। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।